বন্ধু বান্ধৱীসকল আজি মই যেটো মিছন 1 লাখ জবৰ বাবে যেটো এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ পাৰ্ট লৈ আহিছিলোঁ তাৰ মই আজি 7 নম্বৰ পাৰ্টলৈ আগবাঢ়িছোঁ আৰু তাৰ লগতে মই ইয়াত এটা কথা কওঁ যিখিনি মই কোৱেশ্চন দিছোঁ অলমোষ্ট 500ৰ ওপৰতে যাব কোৱেশ্চন হলেও মই 500 বুলি কৈছোঁ টপ 500 ইম্পৰ্টেণ্ট কোৱেশ্চন সিৰিজ এটো তো মই এই যে 500ৰ যে মই এটা ইম্পৰ্টেণ্ট কোৱেশ্চন আনি আছোঁ সেই 500টা কোৱেশ্চন যদি আপোনালোকে চাব পাৰে প্ৰায় ভাগ এক্সাম ক্ৰেক হৈ যাব বুলি মই ভাবো যিবিলাক থাৰ্ড গ্ৰেডৰ পোষ্ট বিলাক আছে আপোনাৰ আমাৰ ইয়াৰে অসমৰ হক অসম গভৰ্ণমেণ্টৰ আৰু লগতে এছএছসি জিডি এছএছসি এইচএছএল এটলিষ্ট এছবিআই এইবিলাকতো যি জিএছ পাৰ্ট বিলাক আহে তাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট বুলি মই ভাবো আৰু আপোনালোকক যিখিনি মই কোৱেশ্চন দি আছোঁ এই কোৱেশ্চনখিনি আপোনালোকে প্ৰত্যেকটা ভিডিঅ'ৰে চাওক আৰু লগতে যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো আৰু যি মই এই কোৱেশ্চনখিনি দিছোঁ স্পেচিয়েলি এছএছসি জিডিৰ কাৰণেতো খুবেই ইম্পৰ্টেণ্ট আৰু এছএছসি জিডিৰ কাৰণে এইকেইটা যথেষ্ট ইম্পৰ্টেণ্ট তাৰ লগতে অসম পুলিচৰ এবিইউবি কনষ্টেবল তাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট তো এইবাৰ আমি এই কোৱেশ্চন এই 500 কোৱেশ্চন পঢ়ি কিনে আমি বৰ্ডিটো গাত পিন্ধি ল'ম বুলি আমি শপত খাব লাগিব আৰু আমি এই যিখিনি প্ৰিপাৰেশ্যন কৰি আছোঁ এইখিনি নিয়াৰিকৈ কৰিম বুলি আমি বদ্ধপৰিৱৰ্ক হৈ কিনে আমি আগবাঢ়িব লাগিব তাৰ লগতে ফিজিকেল প্ৰেক্টিছো আমি একেলগে চলাই নিব লাগিব তো আজি পলম নকৰি মই ধ্ৰুৱজ্যোতি কলিতা জিএছ এণ্ড জিএ ফেকাল্টি টাইমছ আছাম মই আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ তো আজি মই কোৱেশ্চন 20টা কোৱেশ্চন লৈ আহিছোঁ আৰু ইয়াতে 5টা ৰিভিজন পাৰ্ট দিয়া আছে আৰু যেটো পিডিএফ সম্পূৰ্ণ পিডিএফ মই আপোনালোকক কমেণ্ট বক্সত দি দিছোঁ আৰু ইয়াতে মই যি পিডিএফ সিৰিজ মই দি আছোঁ বিনামূলীয়াভাৱে দি আছোঁ তো আপোনালোকে এই পিডিএফ সিৰিজবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ভিডিঅ' চাই কিনে যদি ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক কিয় মই 500 যি টাৰ্গেট লৈছোঁ 500 ইম্পৰ্টেণ্ট কোৱেশ্চন মই লৈ আহিম পৰৱৰ্তী পৰ্যায়ত মই ডেইলি ভিডিঅ' দি আছোঁ তো 500 ইম্পৰ্টেণ্ট জিকেৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক পলম নকৰি তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইয়াত প্ৰথম কোৱেশ্চনটো আছে সাৰ্গা প্ৰতিসাৰ্গা ভানসা মানৱন্তৰা এণ্ড Vanshanucharif are the mediators of ইয়াত অপশ্যন আছে বেদা উপনিষদ মোৰ স্পেলিংটো প্ৰথম ভুল হ'ল বেদা উপনিষদ VEDA হ'ব লাগিছিল বেদা উপনিষদ পুৰাণাছ এণ্ড সূত্ৰ তো ইয়াৰে কোনটোৰ ভাগ হয় স্বৰ্গ প্ৰতিসৰ্গ ভানসা মানৱন্তৰা এণ্ড ভাষানুচৰিত এই 5খন কিহৰ ভাগ হয় আমি পাইছোঁৱে নহয় স্কুলত পঢ়োঁতে বা আগতেও পাইছোঁ যে 5খন পুৰাণ থাকে পুৰাণ কেইখন 5খন 5খন পুৰাণ আছে তো গতিকে ইয়াৰে ৰাইট এনচাৰটো কি হ'ব অপশ্যন চি ইয়াৰে ৰাইট এনচাৰ হ'ব ইয়াতে দেখিছে ফটোত পুৰাণখনৰ ফটো ইয়াত মই দিছোঁ ডাইগ্ৰামেটিকেল ৰিপ্ৰেজেণ্ট কৰিছোঁ ইয়াত 2 নম্বৰ কোৱেশ্চনটো আছে নায়া দৰ্শনা ৱাজ প্ৰপাগেটেড বাই নায়া দৰ্শনা যোনখন কিতাপ আছিল এই কিতাপখন সংস্কৃত ভাষাত লিখা এই কিতাপখন কোনে লিখিছিল নায়া দৰ্শনখন কোনে লিখিছিল ইয়াত অপশ্যন আছে গৌতমা কপিল কানাডা এণ্ড জামিনী ইয়াত অপশ্যন ৰাইট এনচাৰটো হ'ব গৌতমা এ নম্বৰ এনচাৰটো ইয়াৰে ৰাইট এনচাৰ আৰু এই যোনখন কিতাপ এই কিতাপখনৰ ফটো মই ইয়াতে আপোনালোকক দিছোঁ আপোনালোকে যাতে মনত ৰাখে আৰু নেক্সট কোৱেশ্চনটো দিছোঁ ইন দ্য ৰিগভেদিক পিৰিয়ড হোৱাট ৱাজ কনচিডাৰ্ড টু বি দ্য মষ্ট ভেলুৱেবল প্ৰপাৰ্টি ঋগবেদিক কালত কোনটো প্ৰপাৰ্টি সবচে ভেলুৱেবল বুলি ধৰা হৈছিল এতিয়া আমাৰ আজিৰ তাৰিখত অসমা এটা আমাৰ কাৰণে বহুত ভেলুৱেবল প্ৰপাৰ্টি বা মাটিখিনিও বহুত ভেলুৱেবল হয় তো এনেকৈ আজিকালি বহুত আমি বিভিন্ন ৰকমৰ ভেলুৱেবল প্ৰপাৰ্টি আছে গাড়ীখন ঘৰটো গোটেইখিনি তো সেই সময়ত ঋগবেদিক কালত যি সময়ত কোনো ধৰণৰ বস্তু আৱিষ্কাৰ হোৱা নাছিল সেই সময়ত জন্তু আৰু অৰ্থাৎ আমাৰ গৰু কাও সেই সময়ত ভেলুৱেবল প্ৰপাৰ্টি আছিল তো এনেকুৱা কোৱেশ্চন আহিব পাৰে যে ঋগবেদিক পিৰিয়ডত কোনটো সবচে ভেলুৱেবল প্ৰপাৰ্টি আছিল লেণ্ড ৱাটাৰ ওমেন আৰু কাও কোনটো ভেলুৱেবল আছিল তো ইয়াৰে যদি ৰাইট এনচাৰটো চাই কাও হ'ব ইয়াৰে ৰাইট এনচাৰ মই ফটো দি দিছোঁ 4 নম্বৰ কোৱেশ্চনটো আছে দ্য ৱৰ্ড গোত্ৰা অকাৰ্ছ ফৰ দ্য ফাৰ্ষ্ট টাইম গোত্ৰ যোনটো মানে শব্দ এই শব্দটো কোনখন বেদত প্ৰথমতে আহিছিল ইয়াৰে ঋগবেদা যজুৰ্বেদা সামবেদা অথৰ্ববেদা ইয়াৰে ৰাইট এনচাৰটো হ'ব ঋগবেদৰ সময়ত গোত্ৰ শব্দটো আহিছিল এই যে সুধে যে বিয়া চিয়া পতাৰ সময়তো যে গোত্ৰ কি
ল'ৰাজনৰ গোত্ৰ কি ছোৱালীজনৰ গোত্ৰ কি এই সুধেতো কাষ্ট চিষ্টেম যেতিয়া চাই ভালকৈ একদম যিখিনি আমাৰ সমাজত আগতে চোৱা আছিল গোত্ৰ আৰু কিবা কিবি আছে নহয় এইবিলাক চোৱা আছিল সেই শব্দটো প্ৰথমতে আহিছিল ঋগবেদিক কালৰ পৰা তো ইয়াৰে ৰাইট এনচাৰটো হ'ব এ নাম্বাৰ টু ৰাইট এনচাৰ 5 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ দ্য গড হু ইজ দ্য মষ্ট প্ৰমিনেণ্ট ইন ঋগবেদা ইজ তো ঋগবেদিক কালত কোনটো ভগৱানক চবচে মানে মেইন প্ৰমিনেণ্ট মষ্ট প্ৰমিনেণ্ট মেইন বুলি ভবা হৈছিল তো ইয়াতে অপশ্যন আছে ইন্দ্ৰ অগ্নি পশুপতি আৰু বিষ্ণু হ'ব লাগিছিল এইটো VISHNU এইটো শুদ্ধ কৰি ল'ব তো অপশ্যনটো ইয়াৰে ৰাইট এনচাৰটো হ'ব ইন্দ্ৰ ইয়াত দেখিছে ইন্দ্ৰ কিহৰ ইন্দ্ৰৰ বাহন কি আছিল হাতী বগা হাতী ইন্দ্ৰৰ বাহন আছিল আৰু ইন্দ্ৰ কোৱা হয় গড অফ থাণ্ডাৰ ইংলিছত গড অফ থাণ্ডাৰ বুলি জনা যায় আন এটা নাম আৰু ইন্দ্ৰ হ'ল সেই সময়ত ঋগবেদিক কালত মেইন গড 6 নম্বৰ কুৱেশ্যনটো নিভি পৰিধান এণ্ড অধিভাষা ৱেৰ দা এই শব্দ তিনিটা নিভি পৰিধান অধিভাষা পৰিধান মানে গম পাইছে বস্ত্ৰ পৰিধান কৰা অধিভাষা নিভি এই তিনিটা শব্দ ইয়াত অপশ্যন আছে যে ডিফাৰেণ্ট টাইপছ অফ জাৰ্মেন্স অফ দ্য আৰিয়ান এ বি গভৰ্ণমেণ্ট অফিচিয়েলছ অফ দ্য আৰিয়ানছ কিং চি ট্ৰাইবেল পিপল অফ এনচিয়েণ্ট ইণ্ডিয়ানছ দি মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ এনচিয়েণ্ট ইণ্ডিয়ানছ ফটো দেখি চাগে গম পাইছে যিটো ৰাইট ছাইডৰ ফটো আছে তাত 4জন মানুহে প্ৰত্যেকটাই বেলেগ ড্ৰেছ পিন্ধি আছে বেলেগ কালচাৰৰ তো সেই সময়ত এই তিনিটা শব্দ কিহৰ ওপৰত বুজায় জাৰ্মেন্স মানে কি জাৰ্মেন্স মানে আমাৰ যি ড্ৰেছ পিন্ধো আজিকালি যে যি ড্ৰেছ পিন্ধো বড়োসকলৰ দখনা পিন্ধে তাৰ ঠিক তেনেকৈ আৰু আন কিছু বেলেগ জনগোষ্ঠীবিলাকে বেলেগ ড্ৰেছ পিন্ধে তো আমি কোনোবা কি বাহিৰৰ আমাৰ কোনোবা এজনে বেলেগ ড্ৰেছ পিন্ধে তো মানে সাজপাৰবিলাক প্ৰত্যেকটা জনগোষ্ঠীৰে বেলেগ আছিলে এনেকৈ আজিও তো এই বস্তুটো ইয়াতে সেই বুজাইছে যে আৰিয়ানছৰ সময়ত সেই ঋগবেদিক কালৰ সময়ত এই তিনিটা শব্দ কিহৰ মানে কি বুজায় এই তিনিটা শব্দ কি বুজায় এই তিনিটা শব্দ এইটোৱে বুজায় যে ডিফাৰেণ্ট টাইপছ অফ জাৰ্মান অফ দ্য আৰিয়ান এই নাম্বাৰটো হ'ব ৰাইট এনচাৰ মানে পিন্ধন উৰণৰ যি সাজ পোছাক থাকে সেইখিনি বেলেগ মানে তিনিটা ভাগত ভাগ কৰি দিছে এই তিনিটা শব্দ মানে বেলেগ ভাগত ভাগ কৰি দিয়ে এইটো হ'ব ইয়াৰে ৰাইট এনচাৰ এই নাম্বাৰটো নেক্সট আহিল 7 নম্বৰটো পানিনি দ্য ফাৰ্ষ্ট গ্ৰামাৰিয়ান অফ সংস্কৃত লেংগুৱেজ ইন ইণ্ডিয়া লিভ ডিউৰিং পানিনি এটা আছিল প্ৰথম সংস্কৃত গ্ৰামাৰ লিখা ব্যক্তি পানিনি তেওঁ সংস্কৃতত লিখিছিল গ্ৰামাৰ আৰু সেই তেওঁ যি লিখিছিল তেওঁ কোনটো সময়ত আছিল তো ইয়াৰে ৰাইট এনচাৰ অপশ্যনকেইটা আছে 2nd century AD বি আছে 2nd century BC বিফ'ৰ খ্ৰীষ্ট আৰু চি আছে 5th-6th century AD আৰু ডি আছে 5th century BC তো ইয়াৰে ৰাইট এনচাৰ 5th century BC টো হ'ব ইয়াৰে ৰাইট এনচাৰ আৰু পানিনি ফটোটো দেখিছে ফাদাৰ অফ লিংগুইষ্টিক এণ্ড ৱৰ্ল্ডছ ফাৰ্ষ্ট গ্ৰীক অপশ্যনটো গম পালে ডি নম্বৰটো ৰাইট এনচাৰ 8 নম্বৰ which one of the following 4 vedas contain an account of magical charms and spell মানে যাদু কৰি ক্ষেত্ৰত কোনখন বেদ 4খন বেদ ঋগবেদ যজুৰ্বেদ সামবেদ অথৰ্ববেদ এই 4খন বেদৰ কোনখন বেদৰ লগত জড়িত মেজিকেল চাৰ্মছ এণ্ড স্পেল মানে যাদু কৰি ক্ষেত্ৰ বা এইটোও ক'ব পৰা যে কোনটো মানে তোমাৰ কোনটোৰ দ্বাৰা এই যে আগৰ দিনত কি কৰিছিল কিছুমান বেমাৰ হ'লে জৰা ফুকা কৰিছিল নহয় এই বস্তুটো সেই সময়ত মেজিকেল চাৰ্মছ এণ্ড স্পেলছ বুলি কোৱা হৈছিল য'ত মানে জৰা ফুকা কৰি কিছুমান সমাধান কৰা হৈছিল কিছুমান সমস্যাৰ তো সেই বস্তুটো আমাৰ ইয়াতে ৰাইট এনচাৰটো কি হ'ব অপশ্যনটো দিয়া আছে ঋগবেদা সামবেদাটো মিউজিকৰ লগত জড়িত অথৰ্ববেদা আয়ুৰ্বেদাৰ লগত জড়িত যজুৰ্বেদাটো হ'ব অযুৰ্বেদাটো কি হ'ব যজুৰ্বেদাটো হ'ব ইয়াৰে ৰাইট এনচাৰ মেজিকেল চাৰ্মছ এণ্ড স্পেল যিটো বি নাম্বাৰটো হয় ইয়াৰে ৰাইট এনচাৰ সৰি মোৰ ভুল হ'ল বি নম্বৰটো নহয় ইয়াৰে ডি নম্বৰটো হ'ব ইয়াৰে ৰাইট এনচাৰ সামবেদা মেজিকেল চাৰ্মছ এণ্ড স্পেলছৰ কাৰণে সামবেদাটো ইম্পৰ্টেণ্ট আৰু সামবেদাটোৰ লগতে মিউজিকৰ লগতো সামবেদাটো ইম্পৰ্টেণ্ট আৰু সামবেদা ইয়াতে ফটোখন দেখিছে ইয়াতে সামবেদাটোৱে কণ্টেইনছ কৰে যে এটা মেজিকেল চাৰ্মছ এণ্ড স্পেলৰ ওপৰত য'ত যাদুকৰী ক্ষেত্ৰত মেজিক মানে যাদুকৰীৰ ক্ষেত্ৰত বিখ্যাত কোনখন বেদ বিখ্যাত সামবেদখন বিখ্যাত
এটা কৈ দিছোঁ যজুৰ্বেদখন হ'ল কিহৰ কাৰণে যজুৰ্বেদখন হ'ল আমাৰ যি যোগ কৰে ব্যায়াম এইবিলাকৰ ক্ষেত্ৰত অথৰ্ববেদা কিহৰ ক্ষেত্ৰত অথৰ্ববেদা হ'ল আমাৰ যি আমাৰ এই অথৰ্ববেদা হ'ল যি আমাৰ আয়ুৰ্বেদিক যি সেই আছে আয়ুৰ্বেদিক যি আমাৰ আয়ুৰ্বেদিক যিখিনি কাম সেই কামখিনি অথৰ্ববেদাৰ আণ্ডাৰত পৰে আৰু ঋগবেদাটো জানে আপোনালোকে তো এইখিনি হ'ল ইয়াৰে এইটো 8 নম্বৰৰ এনচাৰটো হ'ব ডি নাম্বাৰটো হ'ব ইয়াৰ ৰাইট এনচাৰ তো আহিছোঁ এতিয়া 9 নম্বৰ কুৱেশ্যনটো লৈ যে হুইচ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট ডিভিনিটি অফ ঋগবেদাৰ মেইন ডিভিনিটি মষ্ট ইম্পৰ্টেণ্ট ডিভিনিটি বুলি কোনটো জনা যায় অপশ্যন মেৰুট অগ্নি শক্তি এণ্ড কি আছে বৰুণা তো ইয়াৰে ৰাইট এনচাৰ কোনটো হ'ব ৰাইট এনচাৰটো হ'ব অগ্নি ইয়াত ফটোটোত এটা শ্লোক দেখিছে অ' অগ্নি দ্য ফৰমষ্ট এনেকৈ এটা শ্লোক এটা দেখিছে ওপৰত অগ্নি মিলো পুৰোহিতম যজ্ঞস্য দেৱম এনেকৈ এটা সংস্কৃত শ্লোক এটা আছে এইটো যাৰ পঢ়িব মন আছে পঢ়ি ল'বা নেক্সট 10 নম্বৰটো হ'ল 10 নম্বৰ কুৱেশ্যনটো ইয়াতে দিয়া আছে যে দ্য ঋগবেদা কণ্টেইনছ কি লিখা আছে যে অফ হুমায়ুনছ মানে কি এতিয়া সেইটো বহুত ইম্পৰ্টেণ্ট হুমায়ুনছ মানে কি হয় সেইটো আমাৰ জনাটো খুবেই দৰকাৰ হুমায়ুনছ মানে কি হুমায়ুনছ মানে হ'ল এই যে আমাৰ মিউজিকেল স্কেলবিলাক থাকে যে এই যে ফটোটোত দেখিছে সৰুকৈ আপোনালোকে যদি জুম কৰি এইটো বস্তু দেখিছে এইটো এই যি সৰুকৈ ইয়াতে সেই কৰা আছে মানে লাইন কৰি কিনে সেই কৰা আছে এই যি মিউজিকৰ সেই মানে কিটো কয় এইটো মিউজিকেল এটা মিউজিকেল ৱৰ্ডত যিটো সেই লিখা আছে সেই বস্তুটো ইয়াতে কিমানটা হুমায়ুনছ আছিল সেইটো সুধিছে এই সৰুকৈ যে ইয়াতে এটা এটাকৈ যে এটা লাইন এটা ধুনীয়াকৈ এটা আৰ্ট কৰা আছে এইটো যিটো মিউজিকৰ এটা আৰ্ট সেইটো ৱৰ্ড এটা সেই ৱৰ্ডটো যিমানটা আছে সেইটো সুধিছে তো সেইটো কিমান আছিল সেই সময়ত ঋগবেদিক কণ্টেইনছ হুমায়ুনছ কিমান আছিল অপশ্যন আছে এ নম্বৰ 512 বি নম্বৰ আছে কিমান বি নম্বৰ আছে 1028 and C আছে 1024 and D আছে 1056 তো ইয়াৰে ৰাইট এনচাৰ কি হ'ব 1028 ইয়াৰে ৰাইট এনচাৰ 1028 ৰাইট এনচাৰ বি নম্বৰ কুৱেশ্যনটো হ'ব ইয়াৰে বি নম্বৰ এনচাৰ অপশ্যনটো হ'ব ইয়াৰে ৰাইট এনচাৰ 11 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ যে উপনিষদ অলছ' ন'ন এজ দ্য বেদান্তা আৰ ইন নাম্বাৰ কিমানখন উপনিষদ আছে অপশ্যন 96 108 109 and 86 ইয়াতে উপনিষদ আপুনি জুম কৰি চালে দেখা পাব এই আখৰবিলাক পঢ়িব নোৱাৰি বাৰু ফটোটোত কিন্তু ইয়াতে 108খন উপনিষদ আছে আপোনালোকে যদি 108খন উপনিষদৰ নামবিলাক পঢ়ি চাব খোজে আপোনালোকে সেইটো বস্তু গুগলত পাব গুগলত চাই ল'ব পাৰে তো আয়ুৰ্বেদা owns its origin to আয়ুৰ্বেদাটো কিহৰ লগত জড়িত মই কৈছোঁ অলপ আগতে যে আয়ুৰ্বেদিক যিখিনি কাম কাজ অথৰ্ববেদাৰ লগত জড়িত অপশ্যন কেইটা দিয়া আছে ঋগবেদা সামবেদা অথৰ্ববেদা যজুৰ্বেদা তো ইয়াৰে ৰাইট এনচাৰটো হ'ব চি নম্বৰ অপশ্যন অথৰ্ববেদা ইয়াত দেখিছে এই যোনজন ঋষিমুনি তেওঁ এই ইফালে এই যিখিনি মেডিচিনেল প্লান এইখিনিৰ ওপৰত তেওঁ মানে তেওঁ আয়ুৰ্বেদিক যি সেই থাকে আয়ুৰ্বেদিক যি মানে পৰম্পৰা থাকে আয়ুৰ্বেদিক যি প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াৰ ক্ৰমে তেওঁ ইয়াৰ ওপৰত মেডিচিন তৈয়াৰ কৰে আয়ুৰ্বেদিক মেডিচিন বা যি মেডিচিনেল প্লেণ্টৰ পৰা সেনেকুৱা টাইপৰ এইটো টাইমৰ মানে ইয়াৰে এইটো টাইপতে বুজাইছে কথাটো যে অথৰ্ববেদা কিহৰ লগত জড়িত আয়ুৰ্বেদাৰ লগত জড়িত এতিয়া অথৰ্ববেদা যিহেতু ক'লোঁ মই আয়ুৰ্বেদা তো আয়ুৰ্বেদাৰ মেইনলি মেডিচিনেল প্লেণ্টৰ ওপৰতে বেছ কৰি হয় তো মেডিচিনেল প্লেণ্ট দুটাৰ নাম আপোনালোকে কমেণ্টত জনাব মই এটা কৈ দিছোঁ তুলসী আৰু আনটো আপোনালোকে কমেণ্টত জনাই দিব তো ইয়াত আহিল এতিয়া মেইন ইম্পৰ্টেণ্ট থিং যিটো দ্য বেটেল অফ 10 কিংছ ৱাজ ফট অন দ্য বেংক অফ বেটেল অফ 10 কিংছ ক'ত হৈছিল এইটো সুধিছে যে বেটেল অফ 10 কিংছ ক'ত হৈছিল এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বেটেল অফ 10 কিংছ ক'ত হৈছিল তো ইয়াতে অপশ্যন দিয়া আছে কোনটো নদীৰ পাৰত হৈছিল যাক দশা ৰাজানা বুলি জনা যায় বেটেল অফ 10 কিংছ ফ্ৰম ঋগবেদিক টাইমৰ তো ইয়াতে অপশ্যন আছে আস্কিনী পৰুচিনী ভিতাসা এণ্ড বিপাশা এইকেইটাৰ মই আন নামকেইটাও কৈ দিছোঁ বৰ্তমান নাম কি আছিকিনীক বৰ্তমান চেনাব নামে জনা যায় পৰুখিনীক বৰ্তমানে
ৰবি বুলি জনা যায় আৰু ভিটাছাক জেনুম আৰু ভিপাছাক বীজ নামে জনা যায় হা তো এতিয়া এই যি চাৰিটা নদী এই চাৰিটা নদীৰ কোনটো নদীৰ পাৰত এক্সেক্টলি বেটেল অফ 10 কিংছ হৈছিল এইটো এনসাৰটো হ'ব বি নাম্বাৰ পৰখিনি আৰু বেটেল অফ 10 কিংছৰ ওপৰত মই অলপমান কৈ দিছোঁ তো according to Rigveda the famous Dasarajan war was the internecines war of Aryans. The Dasaraja war gives name from of 10 kings who participate in war against Sudas who was Bharata king of Tritrus family যোন ভাৰতা আছিল ভাৰতাৰ লগত ভাৰতা কিঙৰ লগত যুদ্ধ লাগিছিল আৰু সেই যুদ্ধখনতে যি 10জন সৈনিকৰ মাজত হৈছিল 10জন সৈনিকৰ মাজত হৈছিল আৰু সেই 10জন ৰজাৰ মাজত হৈছিল 10জন সৈনিক মানে 10জন ৰজাৰ মাজত হৈছিল আৰু সেই 10জনৰ 5জন শূদ্ৰ আছিল আৰু 5জন কি আছিল আপোনালোকে মোক কমেন্ট কৰি জনাব তো এই যুদ্ধখন যে হৈছিল আৰু এই যুদ্ধখন হোৱাতে যোনটো নদী পাৰত হৈছিল সেই নদীটোৰ নাম হ'ল পৰুখিনি অৰ্থাৎ ৰবি নদী তো ইয়াতে এইখিনিয়ে জনা যায় যে পৰুখিনিৰ কাষতে এই বেটেল অফ 10 কিং হৈছিল যেটো দশৰাজান বুলি জনা যায় আৰিয়ানছ আৰু তাৰ মাজত হৈছিল এটো আপোনালোকে মোক জনাব 14 নম্বৰটো দিয়া আছে দা Arthashastra is a treatise on which one of the following option economics environment political philosophy religious in administration ফটোটো দেখিছে অৰ্থশাস্ত্ৰকাৰ অৰ্থশাস্ত্ৰৰ লিখক কৌটিল্য এটো জানে তো ইয়াতে অপশনটো কোনটো হ'ব যে অৰ্থশাস্ত্ৰ কিহৰ ওপৰত লিখিছিল কৌটিল্যই পলিটিক্যাল ফিলসফি সি নাম্বাৰটো হ'ব ইয়াৰে ৰাইট আনসাৰ 15 নম্বৰটো লৈছো দা ফেমাস ভেদিক সেইং war begins in the minds of man is stated in কোড লিখা হৈছিল এই বিখ্যাত বাক্যটো সামবেদৰ সময়ত এই মানে এই উক্তিটো দিয়া হৈছিল C number 2 right answer. The text which was the kings to use to collect from the people in the Vedic period was called Kara, Bali, Varman and Vidhata. Here right answer to ki hobo Bali. Je কোনটো টেক্সট লোৱা হৈছে কালেক্ট কৰা হৈছিল বেদিক পিৰিয়ডত বালি টেক্সটটো লোৱা হৈছিল আৰু বালি টেক্সটৰ ওপৰত মই কৈ দিছো ইন দা আৰ্লি বেদিক পিৰিয়ড দা কিং কালেক্টেড টেক্সেছ ৰেগুলাৰলি ফ্ৰম হিজ সাবজেক্ট The texts were called Bali and consisted of 1/6 the agricultural produce or cattle from a given person. ছয়টা যদি উৎপাদন হয় তাৰে 6 ভাগৰ 1 ভাগ ৰজাই ল'ব আৰু সেইটো টেক্সকে জনা যায় বালি বুলি নেক্সট আহিল which one of the following contains Gayatri Mantra গায়ত্ৰী মন্ত্ৰ কোনটোত কন্টেইন হৈছিল যে ঋগবেদাত হৈছিল নে গায়ত্ৰী মন্ত্ৰ কোনটোৰ আন্ডাৰত পৰে ঋগবেদিক আন্ডাৰত পৰে নে সামবেদত পৰে নে অথৰ্বা বেদত পৰে নে যজুৰ্বেদত পৰে মই অপচন ইয়াতে সামবেদ দুবাৰ টাইপ হ'ল তো এটো ক্ষমা কৰি দিব তো ইয়াতে অপচন কেইটা দিয়া আছে যে গায়ত্ৰী মন্ত্ৰ কি কোনটো সময়ত কৰা হৈছিল এই অপচন ৰাইট এনসাৰটো হ'ব এ ঋগবেদা তো ইয়াতে গায়ত্ৰী মন্ত্ৰটো মই ফটো দি দিছো যে ওম ভূৰ্ভুবস্সঃ তৎসবিতু বৰেণ্যম ভৰ্গদে দেৱস্য ধীমহি য়ো না প্ৰচোদয়া এটো শ্লোক গায়ত্ৰী মন্ত্ৰ সবে এটো জানে 18 নম্বৰ দা ফ্যামিলি অফ দা ঋগবেদিক আৰিয়ান ওয়াজ অপশন পেট্ৰিলিনিয়েল পেট্ৰিয়াৰ্চিয়েল এণ্ড মেট্ৰিলিনিয়েল অপশন হ'ব ৰাইট পেট্ৰিয়াৰ্চিয়েল যোনটো সি নাম্বাৰ তো এই ঋগবেদিক আৰিয়ানৰ সময়ত পেট্ৰিয়াৰ্চিয়েল মানে মই বুজা দিছো পেট্ৰিয়াৰ্চিয়েল মানে হ'ল য'ত পুৰুষ প্ৰধান সমাজ য'ত মহিলা অধিকাৰ একদম নগণ্য য'ত পুৰুষৰ অধিকাৰ বহুত হেতু বস্তু পেট্ৰিয়াৰ্চিয়েল বুলি জনা যায় 18 নম্বৰটো ৰাইট সি নাম্বাৰটো which of the following animals was known as ancient vedic people কোনটো এনিমেল was known as the কোনটো এনিমেল ancient vedic people সকলে পোৱা নাছিল অপচন মোৰ লিখতে একচুয়ালি মোৰ ভুল হ'ল তো ইয়াতে হ'ব লাগিছিল যে কোনটো জন্তু ancient vedic people সকলে এই জন্তুটো মানে চিনাক্তকৰণ কৰিছিল বা সেই সময়ত আছিল এটো বুজাইছে তো ইয়াতে অপচন দিয়া আছে যে লায়ন টাইগাৰ বিয়াৰ এণ্ড এলিফেন্ট তো সেই সময়ত কোনটো জন্তু আছিল লায়ন যিটো জন্তু
আমাৰ হাৰপ্পা চিভিলাইজেশ্যন অৰ্থাৎ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সময়ত চিনাক্ত হোৱা নাছিল, আনন'ন হৈ আছিল। কিন্তু বেদিক কালত সেইটো ন'ন, মানে আমি জনা হ'লোঁ যে বেদিক কালত যে লায়ন নামৰ জন্তু এটা আছে, সেইটো বস্তু আমি বেদিক কালত আমি গম পাওঁ। 20 নম্বৰ কুৱেশ্যনটো, আইডেণ্টিফাই দ্য মেটেল হুইচ ৱাজ নট মেনশ্যন ইন দ্য ঋগবেদা। ঋগবেদিক কালত কোনটো মেটেল মানে আৱিষ্কাৰ হোৱা নাছিল বা জনা নাছিল? অপশ্যন গ'ল্ড, লিড, কপাৰ, চিলভাৰ। ইয়াৰ অপশ্যন ৰাইট এনচাৰটো হ'ব লিড। এই যিটো মই পইণ্টছ দিছোঁ এইটো লিড কইন। তো আজি এই 20টা কুৱেশ্যনেই আছিল, আৰু বাকী মই যি 5টা কুৱেশ্যন আনিছোঁ এক্সট্ৰা এডিশ্যনেল, এইখিনি যোৱাকালিৰে কুৱেশ্যন মই ৰিভিজনৰ বাবে দিছোঁ। অপশ্যন আছে যে কুৱেশ্যনটো পঢ়ি দিছোঁ যে পতঞ্জলি ইজ ৱেল ন'ন ফৰ দ্য কম্পিলেশ্যন অফ য়োগাসূত্ৰ, পঞ্চতন্ত্ৰ, ব্ৰহ্মসূত্ৰ এণ্ড আয়ুৰ্বেদা। কোনটো হ'ব? ইয়াৰে ৰাইট এনচাৰ জনাব। 22 নম্বৰ, দ্য গ্ৰেট ল গিভাৰ অফ এনচিয়েণ্ট টাইম ইন মানু, অশোকা, ভাতস্যায়না, আৰ্যভট্ট। নেক্সট আছে দ্য ৱৰ্ল্ড সত্যমেৱা জয়তে ইন দ্য ষ্টেট এমব্লেম অফ ইণ্ডিয়া হেভ বিন এডপ্টেড ফ্ৰম হুইচ ওৱান অফ দ্য ফলোয়িং? মুদাগালা উপনিষদ, মুণ্ডক উপনিষদ, ব্ৰহ্মা উপনিষদ এণ্ড মাতৃ উপনিষদ। এইটো এনচাৰটো আপোনালোকে জনাব। 24 নম্বৰ আছে অষ্টাদয়নী ৱাজ ৰিটেন বাই বেদব্যাস, পানিনি, সুখাদেৱা এণ্ড বাল্মীকি। হু কম্প'জ গায়ত্ৰী মন্ত্ৰ? বিশ্বামিত্ৰ, ইন্দ্ৰ, বশিষ্ঠ এণ্ড পৰীক্ষিত। এইটো ৰাইট এনচাৰ জনাব। 5টা কুৱেশ্যনৰ ৰাইট এনচাৰ আপোনালোকে মোক জনাব, আৰু যদি নাজানে আপোনালোকে যোৱাকালিৰ ভিডিঅ' চাব পাৰে। আৰু আশা কৰিছোঁ মোৰ ভিডিঅ' ছেশ্যনখিনি আপোনালোকে ভালে পাইছে, আৰু ভিডিঅ'টো চোৱাৰ লগতে আপোনালোকে এটা লাইক কৰি দিব, যিহেতু ইমান কষ্ট নাই, জাষ্ট ক্লিক কৰিলেই হ'ল। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক যি 500 মই কুৱেশ্যনৰ যি ছিৰিজ লৈ আহি আছোঁ, চলি আছে, এইটো যাতে সদায় আপোনালোকে গম পাই থাকে বা আপডেটখিনি পাই থাকে। ছাবস্ক্ৰাইব কৰক চেনেলটো, যিমান পাৰে শ্বেয়াৰ কৰক। আজিলৈ এইখিনিয়ে, ধন্যবাদ।